নমস্কাৰ সকলোকে। মই আজি বনাবলৈ লৈছোঁ সজিনা বগা সৰিয়হৰ আঞ্জা বনাবলৈ লৈছোঁ। ইয়াত লৈছোঁ মই সজিনা, বগা সৰিয়হ, আলু এটা, পিঁয়াজ দুটা, বিলাহী দুটা, আদা নহৰু আৰু শুকান জলকীয়া দুটা। এইখিনিতে মই আদা নহৰু আৰু সৰিয়হখিনি মিক্সি গ্ৰাইণ্ডাৰত পিচি ল'লোঁ। তাৰপিছত বিলাহী দুটাও একে মিক্সিত পিচি ল'লোঁ। পিচি লৈ যি দুটা পিঁয়াজ লৈছিলোঁ ন, সেইকেইটা ভাজি ল'লোঁ। দুটা তাত দিছোঁ ৰেড চিলি পাউডাৰ, জিৰা, ধনিয়া পাউডাৰ, হালধি, তাৰ শুকান জলকীয়া এটাও দি দিছোঁ। জোখমতে নিমখ দিছোঁ। এইখিনি ভাজি যেতিয়ালৈকে তেলখিনি এৰি নিদিয়ে তেতিয়ালৈকে ভাজি আছিলোঁ। তাৰপিছত দিছোঁ সৰিয়হৰ যিখিনি পিচি থৈছিলোঁ সেইখিনি দিছোঁ। সেইখিনিও ভাজি থাকিম। ভাজি যেতিয়ালৈকে তাৰ পানীটো শুকাই নাযায়, তেলটো বাহিৰ কৰি নিদিয়ে, তেতিয়ালৈকে ভাজিয়ে থাকিম। ভাজি লৈ এইখিনি তেলখিনি এৰি দিলে তাৰপিছত দিলোঁ সজিনাখিনিও ভাজিয়ে থাকিব লাগিব। 5 মিনিটমান ভাজিব, নিজৰ কথা ভাজি থাকিব লাগিব। গেছটো ল' ফ্লেমত দি ভাজি ধুনীয়াকৈ তাৰ তেলটো যেতিয়া পানীটো শুকাই তেলটো যেতিয়া এৰি দিব ন, তেতিয়া গৰম পানী দি দিব লাগিব। যিমান জোখত দিয়া আপোনালোকে, যেইজন